ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। ইয়াৰ মাজতে মহামাৰী কৰোনাক লৈ পুনৰ নতুন নীতি নিৰ্দেশনা। 16 আগষ্টৰ পৰা ৰাজ্যত খোলা হ'ব আন্তঃজিলা যাতায়াত। লখিমপুৰ গোলাঘাট জিলাত শিথিল কৰা হ'ব সান্ধ্য আইন। জিলা দুখনত 1 বজালৈ খুলিব পাৰিব দোকান পোহাৰ, অৰ্থাৎ বিয়লি 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বাহাল থাকিব এই জিলা দুখনত। গোৱালপাৰা জিলাৰ লগতে আন জিলাসমূহত দিনৰ 4 বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ। বিয়লি 5 বজাৰ পৰা পুৱা 5 বজালৈ বলবৎ হ'ব সান্ধ্য আইন। 7 আগষ্টৰ পৰা 6 বজালৈ খুলিব পাৰিব দোকান পোহাৰ। আনহাতে 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান। ওদালগুৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। অৱশ্যে ৰাজ্য চৰকাৰে আজি এই নতুন এছঅপি জাৰি কৰিছে যদিও গোৱালপাৰা জিলা প্ৰশাসনে আজিৰ এই এছঅপিখনকে অক্ষুণ্ণ ৰাখে নে জিলাখনত পূৰ্বৰ দৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰে, সেয়া হ'ব লক্ষণীয়। পুনৰ জনাইছোঁ, ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মহামাৰী কৰোনাক লৈ পুনৰ জাৰি কৰা হৈছে নতুন নীতি নিৰ্দেশনা। 16 আগষ্টৰ পৰা ৰাজ্যত খোলা হ'ব আন্তঃজিলা যাতায়াত। লখিমপুৰ গোলাঘাট জিলাত শিথিল কৰা হ'ব সান্ধ্য আইন। জিলা দুখনত 1 বজালৈ খুলিব পাৰিব দোকান পোহাৰ, অৰ্থাৎ বিয়লি 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বাহাল থাকিব এই জিলা দুখনত। গোৱালপাৰা জিলাৰ লগতে ৰাজ্যৰ আন জিলাসমূহত দিনৰ 4 বজালৈ খোলা ৰাখিব পাৰিব ব্যৱসায় প্ৰতিষ্ঠান। বিয়লি 5 বজাৰ পৰা পুৱা 5 বজালৈ বলবৎ হ'ব সান্ধ্য আইন। 7 আগষ্টৰ পৰা 6 বজালৈ খুলিব পাৰিব দোকান পোহাৰ। আনহাতে 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান। আৰু এই কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰিত জানিবলৈ দিয়ে। অৱশ্যে ৰাজ্য চৰকাৰে আজি এই নতুন এছঅপি জাৰি কৰিছে যদিও গোৱালপাৰা জিলা প্ৰশাসনে আজিৰ এই এছঅপিখনকে অক্ষুণ্ণ ৰাখে নে জিলাখনত পূৰ্বৰ দৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰে, সেয়া হ'ব লক্ষণীয়।